এটা কথা দেই, এতিয়া আৰম্ভণিতে আপোনালোকে যেনেকে আমাক উৎসাহ দি আছে, আমিতো খুব ঘৰুৱাকে কৰি আছো, এই উৎসাহটো শেষলৈকে ৰাখিব, কিন্তু দেই ৰাখিবনে? নহ'লে চাব আপোনালোকৰ যদি মনটো ফচ হৈ যায়, আমি দুটাও কিন্তু ফচ দেই। হৰি বেটেৰী ফুল চাৰ্জ। কোনোবা এজনী মাত দিছে কমল ভনীয়া। এজনীলে মনত নাপালে মই শুই দিম আকৌ। সেইজনী মোক শেষ কৰি পেলাইছে। মইহে বাঢ়ি বাঢ়ি আহিছো, সেইজনী একে জেগাতে কাঠি লাগি আছে। কমল ভনীয়েকৰ এজটো LIC নিচিনা, একে ফিক্স আৰু 10 বছৰ 15 বছৰ তাই নেবাহাই হ'ল। তোমাক কিয় কম? বিয়া খাবলৈ মাতিব, তেতিয়া যাবা ধুনীয়া প্ৰেজেণ্ট এটা লৈ। প্ৰেজেণ্ট মানে লগত ছাগলী এটাই লৈ যাবা। এই মানুহখিনি কাম খালনে কি? কমল ভনীয়েকৰ কথা ক'লে ফুটিতে কি গালো গমেই নাপালো। এইবিলাক কথা নবি আকৌ দেই। তাৰ তই ভালকে গাড়ী পিছা মই জানোতো গাবি ন, স্কেলবিলাক মেইনটেইন কৰিবি। এইখিনি মানুহে বহুত বছৰৰ পৰা ধুনীয়াকে গান শুনি আহিছেতো, গম পায়। ঐ জাহানো নাজানো, হেৰ বিহুৱে চহা মাৰি ধৰিলে এনেকে স্কেলত থাকি গা মাৰ মূৰটো গাইছে। চা এনেই মানুহক দেখাক দেখি অনুষ্ঠান কৰিবলৈ আহি বিহু এটা গাই দিলে নহ'ব, স্কেলটো জ্ঞান লাগিব। স্কেলৰ জ্ঞান থাকিলে মানুহে ভালকে সকলো ধৰণৰ গান গাব পাৰে, হয়নে? যিখন অসম ৰাজ্যত ভূপেন হাজৰিকাৰ জন্ম হৈছিল, যিখন অসম ৰাজ্যত গুৰুজনা আৱিৰ্ভাৱ লৈছিল, সেইখন দেশৰ সেইখন ৰাজ্যৰ মানুহ হৈ যদি আমি গান এটা স্কেলত গাব নোৱাৰো, এইটো লাজৰ কথা নহয়নে? এই গাধটো কেলে উপজিছে জানো, এইটো লাজৰটো। চাহ গা কিনো কৰি আছ? চাহটো গা জিভাখন চুটি যে ৰটো নুফুটেও, এইবাৰ দেৱালীত ফুটিব দে। টিকাত বোম পানী দি বনে ৰ একেলগে ফুটিব। পাগল চলিছত গাটো গা সেইটো গাবলৈ বাছ। আপোনালোকে যদি চাপৰি বজাই গুৰুজনাৰ কৃপা থাকিলে তাৰ স্কেল মই নেলুৱে দি ফাঁক কৰি দিম। কেতিয়াবা এনেকুৱা হয় মাততো চৰচলি হয়। চা দে যেনেকে মিক্সাৰ বৰ্ডত দাদাই মিলাই আছে, তেনেকে মই ডিঙি বৰ্ডত মিলাই দিম। এইটো হাতটো মাৰিলে বুলি আপোনালোকক অকণমান আশীৰ্বাদ দেই, চাপৰিটো মাৰিলে আহি যায়। পিছৰপিনে কৈ দিলো নেকি? আছে
বোলে গছডাল কুঁহি পাত পাতডাল কুঁহি মাত গছডাল কুঁহি পাত পাতডাল কুঁহি মাত ঘুমি প্ৰিয় ভেটি খালে তহডা বাট ঘুমি প্ৰিয় কহনি দল বনহৰে কহনি দল বনহৰে ঢোল 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 ঠিকে বজাইছিলে বজাইছিলে আগতে পিছৰখিনি কমি ঠেকনা আহি যাব ফলঙনি ফলঙনি ছোৱালী এ জোকাম বুলি ভাবোতে কি হ'ল এ জোকাম বুলি ভাবোতে ও কমিটি আগবালে দেখিলো ভালে পাই পালালো নাজানো নামটোনো কি ইয়াতে তই লাভ কৰিব কাৰণে কৰি দিওঁ আমি কমলৰ ভণিকৰ নিচিনাই ইয়াতে দেখিলো ভালে পাই পালালো নাজানো নামটোনো কি কথাই ৰৈ আছিলে ঘৰকে নাপালো ককাই আছে যিয়ে ভালো কথা না দুখ লাগি গ'ল গোটেই আমি এতিয়া 10-15টামান শ্ব' কৰিলোতো ফলঙনি গাঁৱত উঠিব আহিব নালাগে জেগাতে নাচা ছোৱালীও নাই নে ধৰিব মইনা নাম কেইটা কোৱা কি 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 ছোৱালী কি সংজিতা স্বাচিতা ধুনীয়াকে নামটো দিবা মা নামটো আহি যোৱা চোৱাত লাগিব কি এক কি কি সংজিতা স্বস্তিকা স্বস্তিকা এই যে মানে গাড়ীত যায় অ' গড হয় দে তুমি নাচিবা আৰু কোনে নাচিব এটা কথাতে আমি যে উস্তাদি মাৰি দিলো 15টামান শ্ব' কৰিলো ইয়াত নাচনি নাই নেকি কিন্তু বিশ্বাস কৰক 15টা শ্ব'ত এজনীও নাচনি উঠালে কৃষ্ণ কমত খাটনীয়া হলো কিয় এশটা শিয়াল মৰি মোৰ জন্ম আমার দেখা কি হচ্ছে
ইমান চত কৈছো এনেকে দৰ্শকে ফূৰ্তি কিন্তু আপোনালোকে কৈছে It's a long way.